Hello, so Printuse নতুন কেটা ইউটিউব চ্যানেল স্টার্ট কৰিছে আপোনালোকে চাগে ইয়াৰ সমূহ দৃশ্য আপোনালোকে দেখিবলৈ পালে যেটো আজি জুবিনদাৰ পূৰ্ণাঙ্গ মূৰ্তি প্ৰতিষ্ঠা কৰা হৈছিল আমাৰ 2 নম্বৰ চাৰিআলিত আৰু এতিয়া অনুষ্ঠান চলি আছে তাৰে সৰু সৰু ভিডিঅ' দিছা ন তো আপোনালোকে চাব কেনেকুৱা লাগে জনাব আৰু সাপোৰ্ট কৰিব হাই হেল্ল' নমস্কাৰ মই পিন্টুছ মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ আজি ইয়াত মই ফেচবুকত এটা পোষ্ট দিছিলোঁ জুবিনদাৰ আৰ্ট দিনাই জুবিনদাৰ পূৰ্ণাঙ্গ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব লংকাৰ 2 নং কাকিত তাৰে কিছু ক্লিপ আপোনালোকৰ সকলোৰ বাবে ৰাখিছিলোঁ যেটো মোক বহুত অনুৰোধ কৰি আছিল ভিডিঅ' লাগে বুলি তাৰে কিছুমান ক্লিপ ধৰি ৰাখিলোঁ বৰ্তমান বক্তৃতাৰ দি থকাজন হৈছে অসমৰ কণ্ঠশিল্পী কৃষ্ণমণি নাথদেৱ তেওঁৰ লগতে আছে মহেন্দ্ৰ হাজৰিকা দেৱ তেওঁলোকক বিশেষ অতিথি হিচাপে নিমন্ত্ৰণ কৰা হৈছিল লগতে দুগৰাকী কণ্ঠশিল্পীও আমন্ত্ৰণ কৰা হৈছিল তেওঁলোক হৈছে শতাব্দী বা আৰু সুইটিবা বাৰু বেছি কথা নকওঁ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ ক'ত কি হয় ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেতিয়া গম পাব ৩৮,০০০ গান শুনে গৈছে এই বিশ্ব অভিলেখ সৃষ্টি কৰিছে আৰু আজি আমি কাকিৰ এই মঞ্চৰ পৰাই ভাৰত চৰকাৰে শুনাব খুজিছোঁ যেনেকৈ ডক্টৰ ভূপেন হাজৰিকাদেৱক ভাৰত ৰত্ন উপাধিৰে বিভূষিত কৰিলে জুবিন গাৰ্গদেৱকো ভাৰত ৰত্নৰে গোটেই ক্লিপখিনি দিয়াটো সম্ভৱ নহয় তাৰে কিছুমান সৰু সৰু ক্লিপ দিয়া হ'ল আপোনালোকৰ মাজলৈ এয়া শতাব্দী বা আবেগিক হৈ পৰোঁ সৰু সৰু কথা দাদা যেতিয়া কয় পেনপেনা নাথাকিবি মই পেনপেনাই থাকিলে বেয়া পাওঁ ৰ'দৰ দিনালে আমি সকলোৱে চাম একেলগে মই জানো সেইখন চিনেমাই এটা অভিলেখ সৃষ্টি কৰিব জুবিনদাৰ প্ৰতিমূৰ্তি স্থাপনৰ কাৰণে তেওঁলোকক লৈ যোৱা হৈছে বাৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাম গম পাব প্ৰথমটো পূৰ্ণাবয়ব প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব তাল দবা শংখ আৰু উৰুলিৰে জুবিন গাৰ্গক কাকিৰ বুকুত চিৰদিনৰ বাবে জিৰণি ল'বলৈ চিৰদিনৰ বাবে আমাক আশীৰ্বাদ প্ৰদান কৰিবলৈ সকলোৰে সহযোগিতা কামনা কৰিছোঁ ইমানে মানুহ হৈছে সেই দিনটোত মানে ভৰি দিব জেগা নাই যিহেতু মই অলপ ভাতি ইমান ওখ নহয় বাৰু হাতটো ওপৰলৈ দি মোতকৈ ইমান ওখ মানুহ হাতটো ওপৰলৈ দি ভিডিঅ' ক্লিপখিনি ল'লোঁ তাৰে কিছুমান দৃশ্য আপোনালোকলৈ আগবঢ়ালোঁ সেয়াই হৈছে আমাৰ লংকাৰ কাকিত স্থাপন কৰা জুবিনদাৰ প্ৰতিমূৰ্তি ইয়াক লৈ বহুত বিতৰ্ক হৈ আছে মই এওঁ মূৰ্তিটোক লৈ জুবিনদাৰ মূৰ্তিটোক লৈ ফেচবুকত এটা পোষ্ট দিছোঁ বিতৰ্কৰ যিখিনি কৰিছে তেওঁলোকক লৈ ইয়াত বাৰু একো নকওঁ মই বিতৰ্ক কৰা কেইজনকহে ক'ব বিচাৰিছোঁ এই দুনিয়াত কোনো পাৰফেক্ট নহয় একো বস্তুৱে পাৰফেক্ট নহয় তো কেৱল মানে তেওঁলোকে চেষ্টাহে কৰিছে চেষ্টা কৰাটো একো ভুল নহয় আৰু কৈছে তেওঁলোকে যে ৰং কৰাত কিবা এটা খেলিমেলি হৈছে বাকী একো হোৱা নাই অলি চকুকেইটা খালি অলপ বেলেগ দেখা যেন গৈছে তেওঁলোকে ঠিক কৰি দিম ইমানখিনি দায়িত্ব লোৱাৰ পাছত বিতৰ্ক কৰাৰ কথা নাহেই আচলতে কয় যে কিবা ভাল কাম কৰা দেখিলে মানুহে কাৰোবাৰ উন্নতি দেখিলে সহ্য কৰিব নোৱাৰে কিছুমান এচাম আছে এনেকুৱা মানুহ তেওঁলোকেহে বিতৰ্ক কৰিছে যোনবিলাকে বুজি পায় তেওঁলোকে নকৰে আচলতে ছাপোৰ্ট কৰিব লাগিছিল তেওঁলোকে কিন্তু ছাপোৰ্ট নকৰিলে প্ৰতিমূৰ্তি স্থাপন কৰি আছে তাত আৰু আনফালে ষ্টেজত সেয়া জোৰা ধৰা হৈছে বাৰু ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ ইমানখিনিতে সমাপ্ত কৰিছোঁ হয় ছয়নিকা মোৰ বান্ধৱী লগ পাই ভাল লাগিলে বাৰু ঠিকে আছে অন্য এটা ব্লগৰ সৈতে অতি সোনকালে আহি আছোঁ ধন্যবাদ